নমস্কাৰ সকলোকে স্বাগতম জনাইছো। শচীন তেণ্ডুলকাৰক আপোনালোকে হয়তো চিনি পায়। শচীন তেণ্ডুলকাৰৰ খেল হয়তো আপোনালোকে চাইছে। ক্ৰিকেট বেয়া পোৱা, ক্ৰিকেট নোচোৱা মানুহ ভাৰতীয় মানুহ কম আছে। আৰু সকলোৱে শচীন তেণ্ডুলকাৰক চিনি পায় বা শচীন তেণ্ডুলকাৰ নাম শুনিছে বা শচীন তেণ্ডুলকাৰ খেল দেখিছে। এতিয়া সেই শচীন তেণ্ডুলকাৰে মিছা মাতিছে। পুনৰ কৈছো, সেই ক্ৰিকেটৰ কিংবদন্তি শচীন তেণ্ডুলকাৰে এতিয়া মিছা কথা কৈছে, মিছা মাতিছে। প্ৰথমতে আপোনালোকক শচীন তেণ্ডুলকাৰৰ এটা ভিডিঅ' আমি দেখুৱাব বিচাৰিছোঁ। শেহতীয়াকৈ সামাজিক মাধ্যমত শচীন তেণ্ডুলকাৰে এই ভিডিঅ'টো প্ৰচাৰ কৰিছে বা শ্বেয়াৰ কৰিছে। এতিয়া ভিডিঅ'টোলৈ মন কৰক। এই ভিডিঅ'টোত শচীন তেণ্ডুলকাৰে হাতীকেইটাক কিবা কিবি খুৱাইছে, হাতীকেইটাক মৰম কৰিছে। এতিয়া শচীন তেণ্ডুলকাৰে দেখুওৱা অনুসৰি তেওঁ যেতিয়া অসমলৈ আহিছিলে, কাজিৰঙালৈ আহিছিলে, হাতীখিনি ভালকৈ প্ৰতিপালন কৰা হৈছে। হাতীৰ ক্ষেত্ৰত অসমত কোনো অসুবিধা নাই বা উত্তৰ পূৰ্বাঞ্চলত কোনো অসুবিধা নাই। হাতীয়ে যিখিনি সুবিধা পাব লাগে বা হাতীয়ে যিখিনি প্ৰতিপালন পাব লাগে সেইখিনি আছে। আৰু হাতীক সেইবাবে হাঁহি মনে শচীন তেণ্ডুলকাৰে কিবা কিবি খুৱাইছে আৰু তাক সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে। কিন্তু ৰ'ব, আমি ক'ব বিচাৰিছোঁ যে শচীন তেণ্ডুলকাৰৰ এই ভিডিঅ'টো ভুল। শচীন তেণ্ডুলকাৰৰ এই ভিডিঅ'টো মিছা। শচীন তেণ্ডুলকাৰৰ এই ভিডিঅ'টোত মিছা মাতিছে। কিয় কৈছোঁ তাৰ এটা কাৰণ আছে। যে আপোনালোকৰ সকলোৰে মনত আছে যে আমি প্ৰতিবেদনৰ পাছত প্ৰতিবেদন আকাৰে ৰাজহুৱা কৰিছিলোঁ যে অসমত হাতীৰ চিণ্ডিকেট চলিছে। অবৈধভাৱে হাতী আম্বানী চিৰিয়াখানালৈ লৈ যোৱা হৈছে, এনিমেল এম্বুলেন্সত লৈ যোৱা হৈছে। এতিয়া তাৰপিছত শেহতীয়াকৈ আৰু এটা দৃশ্যাংশ পোহৰলৈ আহিছে। 20 এপ্ৰিলৰ নিশাৰ এই দৃশ্যাংশটো আমি হুবহু তুলি দিছোঁ। এতিয়া এই দৃশ্যাংশটোত আপুনি যিখন গাড়ী দেখিছে তাত এটা ভয়ংকৰ শব্দ লিখা আছে। অন্ততঃ আমি ভাবোঁ অসমৰ বাবে এটা ভয়ংকৰ শব্দ, এনিমেল এম্বুলেন্স। এই এনিমেল এম্বুলেন্সখন উজনি অসমত দেখা গৈছে। এই এনিমেল এম্বুলেন্সখন হ'ল ৱাইল্ড লাইফ SOS। এতিয়া আম্বানী চিৰিয়াখানাখনৰ দৰে বা আম্বানীৰ ৰাধাকৃষ্ণ টেম্পল ট্ৰাষ্টৰ দৰে ৱাইল্ড লাইফ SOSও এটা দাতব্য সংস্থা যি হাতীক ভাল প্ৰতিপালন কৰে বুলি তেওঁলোকৰ যিটো অফিচিয়েল ৱেবছাইট তাত লিখা আছে। কিন্তু বাস্তৱত কি হয় সেইটো সকলোৱে জানে। আমি প্ৰতিবেদন আকাৰে গোটেইখিনি ৰাজহুৱা কৰিছোৱেই। আমি নতুনকৈ আকৌ সেইখিনি কোৱাৰ প্ৰয়োজন আছে বুলি নাভাবোঁ। এতিয়া কথাটো হ'ল, সেই এনিমেল এম্বুলেন্সখন এইকাৰণে আহিছে, উজনি অসমত এইকাৰণে দেখা গৈছে কালি ৰাতি অৰ্থাৎ 20 এপ্ৰিলৰ নিশা, যে হাতীক অত্যাচাৰ কৰা হৈছে, হাতী আঘাতপ্ৰাপ্ত হৈছে, গতিকে হাতীখিনিক লৈ যাব। তাৰমানে শচীন তেণ্ডুলকাৰ মিছা। কাৰণ আম্বানী যদি সঁচা হয়, যদি কালি অহা গাড়ীখন সঁচা হয়, তেতিয়াহ'লে শচীন তেণ্ডুলকাৰ মিছা হ'ব লাগিব। কাৰণ শচীন তেণ্ডুলকাৰৰ মতে হাতীখিনি প্ৰতিপালন ভালেই হৈ আছে। এতিয়া যদি সেইটো কথাই সঁচা, তেতিয়াহ'লে আম্বানী মিছা আৰু এই সংস্থাটো মিছা। কাৰণ আম্বানী চিৰিয়াখানাৰ মতে, ৰাধাকৃষ্ণ টেম্পল ট্ৰাষ্টৰ মতে বা এই ৱাইল্ড লাইফ SOSৰ মতে অসমৰ হাতী বিৰাট বিপদত পৰিছে। হাতীৰ ওপৰত
তামাম অত্যাচাৰ হৈছে, হাতীক আঘাতপ্ৰাপ্ত কৰা হৈছে, হাতীক বন্দী কৰা হৈছে। গতিকে তেওঁলোকে উদ্ধাৰৰ বাবে আহিছে। এতিয়া এনেকুৱা এটা ঘটনাও পোহৰলৈ আহিছে, আমি অনাগত সময়ত ৰাজহুৱা কৰিম যে অসমৰ এখন জিলাৰ পৰা বৃহৎ সংখ্যক হাতীৰ দল এটা হেৰাইছে। এইটো জানি আচৰিত হ'ব যে সৰু সুৰা বস্তু নহয়, এটা ডাঙৰ জন্তু যিটো নাম হ'ল হাতী, সেই জন্তুটো সেনেকুৱা জন্তু কেইবাটাও বা এটা বৃহৎ হাতীৰ জাক এখন জিলাৰ পৰা হেৰাইছে, মানুহে বিচাৰি পোৱা নাই। সেইটো প্ৰতিবেদন আমি ৰাজহুৱা কৰিম। কিন্তু কথাটো হ'ল তেওঁলোকৰ মতে হাতীখিনি আঘাতপ্ৰাপ্ত হৈছে, হাতীখিনিক অত্যাচাৰ কৰিছে, গতিকে তেওঁলোকে উদ্ধাৰ কৰিবলৈ আহিছে। তেওঁলোকে যদি কোৱা কথাটো সঁচা তেতিয়া তেণ্ডুলকাৰ মিছা, আৰু তেণ্ডুলকাৰে যদি কোৱা কথাটো সঁচা তেতিয়াহ'লে এওঁলোক মিছা। এতিয়া কোনটো সঁচা? প্ৰথম কথা সেইটো। দ্বিতীয় কথা হ'ল যে এই হাতী বিগত সময়ত নিওঁতে আমি কৈছিলোঁ যে 20টা নহয় 33টা হাতী লৈ গৈছে। এতিয়া 20টা সলনি 33টা হাতী লৈ যোৱাৰ পাছত আমি প্ৰতিবেদন আকাৰে দেখুৱাইছিলোঁ যে কিয় এই হাতীৰ সৰবৰাহ অবৈধ, অসমত কেনেকৈ হাতীৰ চিণ্ডিকেট চলিছে। এতিয়া সেইটোক প্ৰত্যাহ্বান জনাবলৈ গৈ হাতীখিনি নি ভাল হৈছে বুলি কোৱা মানুহ ওলাল। আমাৰ প্ৰতিবেদনত প্ৰত্যাহ্বান জনাবলৈ তেওঁলোকে ক'লে যে হাতীখিনি নিছে ভালেই হৈছে, হাতী বোলে অসমত বেছি হৈছে। এতিয়া কথাটো হ'ল তেওঁলোকে কোনখিনিত অসুবিধা পাইছে সেইটো আমি নাজানো, হাতী কোনখিনিত তেওঁলোকে অসুবিধা কৰিছে আমি নাজানো। কিন্তু কথাটো হ'ল হাতী মানুহৰ সংঘাতক লৈ সেই কথাটো কৈছে বুলি আমি ধাৰণা এটা কৰিছোঁ। কিন্তু কথাটো হাতী মানুহৰ সংঘাতটো ক'ত কৰিছে আপুনি? সেইটো মানুহে সৃষ্টি কৰিছে, সেইটো হাতীয়ে সৃষ্টি কৰা নাই। কাৰণ হাতীয়ে বসবাস কৰা অঞ্চলত বা হাতীয়ে যিফালেদি পাৰ হৈ যায় তেনেকুৱা অঞ্চলত আমি দিনে নিশাই কাম কৰি আছোঁ। হাতীয়ে কোনো দিনে ক'তো অসুবিধা সৃষ্টি কৰা নাই, আমিতো অসুবিধা পোৱাই নাই, কিন্তু একো কোনোদিনেই তেওঁলোকে আমনি নকৰে। গতিকে হাতী মানুহৰ সংঘাতটোতো মানুহে সৃষ্টি কৰে। প্ৰথম কথা আমি প্ৰতিবেদন যোগে এইটো দেখুৱাইছিলোঁ যে কিয় অবৈধ, কিয় লৈ যোৱাটো অবৈধ, সেইটো আমি দেখুৱাইছিলোঁ। বিভিন্ন ব্যক্তিৰ আমি চাইটেশ্যন বা কোৱা কথাখিনি কৈছিলোঁ। তাৰপিছত কিন্তু কোনো অসমৰ জাতীয় সংগঠনে মাত নিদিলে। যিহেতু 20 এপ্ৰিলত পুনৰ এই ঘটনাটো সংঘটিত হৈছে, এই ভয়ংকৰ নামটো যিহেতু পোহৰলৈ আহিছে, এনিমেল এম্বুলেন্স অসমলৈ আহিছে, তাৰমানে আকৌ হাতী নিব, আকৌ হাতীৰ সৰবৰাহ হ'ব, আকৌ চিণ্ডিকেট হ'ব, আশংকা ইতিমধ্যে আৰম্ভ হৈছে। গতিকে এটা প্ৰশ্ন হ'ল যে অসমৰ জাতীয় সংগঠনখিনিয়ে মেখেলা পিন্ধি আছে নেকি? আমি প্ৰশ্ন কৰিছোঁ যে অসমৰ বনজ সম্পদ, অসমৰ বস্তু, আমাৰ বস্তু তেওঁলোকে লৈ যাব, যি মন যায় তাকে কৰিব, তাৰপিছতে অসমৰ জাতীয় সংগঠনখিনিক কিয় মাত নামাতে? অসমৰ প্ৰতিটো ইছ্যুত জঁপিয়াই পৰিবলৈ 5 মিনিটো তেওঁলোকক নালাগে, যিকোনো ইছ্যুতে জঁপিয়াই পৰে। কিন্তু হাতীৰ কথাটো কিয় মনে মনে আছে? তেওঁলোকে মেখেলা পিন্ধি আছে নেকি? আৰু দ্বিতীয় কথাটো হ'ল যে এইটো সঁচা নেকি যে তেওঁলোকৰ তথ্যগত বা অধ্যয়নগত কোনো স্থিৰতা নাই, যে তেওঁলোকে একো নপঢ়ে, তেওঁলোকৰ তথ্য একো নাই, তেওঁলোকে একো জানিবলৈ ইচ্ছুক নহয়, তেওঁলোকে এটা বিৰাট শূন্যৰ ওপৰত চলি আছে, যে তেওঁলোকৰ কোনো এই ক্ষেত্ৰত অধ্যয়ন নাই, তথ্য নাই, যাৰ কাৰণে এই বিষয়টোক প্ৰত্যাহ্বান জনাব তেওঁলোকে নোৱাৰিলে। কোনটো সঁচা সেই কথাটো স্পষ্ট কৰিলে ভাল। নে চৰকাৰৰ লগত মেনেজ হৈ এই হাতীৰ চিণ্ডিকেটৰ কথাটো তেওঁলোকে জাতীয় সংগঠনখিনিয়ে গাপ দিছে নেকি? সেইটো আমি প্ৰশ্ন উত্থাপন কৰিছোঁ। কিন্তু অসমৰ ৰাইজেতো দৃষ্টি দিয়ক যে উজনি অসমত ইতিমধ্যেই সেই ভয়ংকৰ এনিমেল এম্বুলেন্স নামৰ গাড়ীখন সোমাইছে, ৱাইল্ড লাইফ এছ'চিয়েশ্যন নামৰ গাড়ীখন সোমাইছে, ৱাইল্ড লাইফ এছ'চিয়েশ্যনৰ গাড়ী সোমাইছে। গতিকে হাতীৰ সৰবৰাহ হ'ব, চিণ্ডিকেট হ'ব। ৰাইজে বিষয়টো সাৱধানে দৃষ্টি দিবলৈ আমি অনুৰোধ জনাম। ধন্যবাদ।